নমস্কাৰ বন্ধুসকল, এয়া দেখিছে মোৰ ফাৰ্ম খালী হৈ গ'ল যোৱাকালি, ভিডিঅ' বনোৱা নহ'ল। গোটেই ফাৰ্ম খালী। কালি 36, যোৱাকালি আছিলে 37 দিন, তাৰে আগদিনা 36 দিনৰ দিনা উঠালে। বাকী 100 পিছ থাকি গৈছিলে, সেইখিনি যোৱাকালি ৰাতিপুৱা ৰৈ গ'ল। যোৱাকালিও ভিডিঅ' বনোৱা নহ'ল, অলপ বেলেগ বেলেগ কামত ব্যস্ত আছিলোঁ। এতিয়া দেখিছে ফিডাবোৰ চব দানা অকণ অকণ আছিলে, চব আজৰি কৰি দিলোঁ। ফিডাবোৰ খুলিলোঁ, ডিংকাবোৰ উলিয়াই দিলোঁ। এই ফিডাবোৰ মই খুলি আছোঁ। এইবোৰ চব ধুব লাগিব, এইবোৰ খুলি আছোঁ চব। এবাৰ ৰছীবোৰ ধুব লাগিব, এই দেখিছেনে? এইবোৰ ৰছী মাখি পৰি পৰি কেনেকুৱা হৈ গৈছে ৰছীবোৰ, মাখিয়ে কণী পাৰি। বাকী এই ফলিয়াবোৰ ওলাই দিব লাগিব বস্তাত। উলিয়াই আমাৰ গাঁৱৰীয়া মানুহ এজনে লৈ যাব বুলি কৈছে। তেওঁ মানুহ দুজন লৈ আহি তেওঁ নিজে ভৰাই লৈ যাবহি। বাকী এইবোৰ ৰছীবোৰটো খুলিব আছে। বাকী এই চফা কৰি হোৱাৰ পাছত মুচিব লাগিব। দেখিছে এন্দুৰৰ গাঁতবোৰ, এইবোৰ ঠিক কৰিব লাগিব। এই চাইডটো মই দেখুৱাই দিছোঁ, এই চাইডটো চবচে বেয়া কৰিছে। এই চাইডটো চব দেখিছেনে? একদম এন্দুৰে কেনেকুৱা কৰি পেলাইছে এইটো। এই চাইডটো বৰবাদ দি দিছে মোক এইবাৰ। দানা দেখিছেনে? 12 বেগ দানা আছে। এই 12 বেগ দানা আকৌ এতিয়া মই ৰিটাৰ্ণ কৰিব লাগিব। মই ওচৰৰে ফাৰ্ম এখনলৈ ৰিটাৰ্ণ কৰিব লাগিব যেনিবা। বাকী মই ডিচিখন আপোনালোকক দেখুৱাই দিম বাৰু। ডিচিখন মোৰ হোৱাটছআপতে আছে, হোৱাটছআপটো খুলি আপোনালোকক ডিচিখন দেখুৱাই দিম। এভাৰেজ ৱেট 1 কেজি 665 গ্ৰাম গৈছে এভাৰেজ ৱেট। মই ইমান আহিব বুলি ভবা নাছিলোঁ। 1 কেজি 500 মান 550 মান যাব বুলি ভাবি আছিলোঁ, যিটোহে অৱস্থা হৈছিলে পিছলৈকে। চ' বাকী মই এই আপোনালোকক কি কৈছিলোঁ, অটো ডিংকাৰ কাপ অটো ডিংকাৰটো মই অৰ্ডাৰ কৰিলোঁ অলৰেডি। 1 সপ্তাহ 10 দিনমানৰ ভিতৰত আহিব বুলি কৈছে। তো বাকী আপোনালোকক মই পিছত দেখুৱাই দিম বাৰু। সেইটো মই এবাৰ ডিংকাৰ চিষ্টেমটো চেঞ্জ কৰি দিলোঁ, কাপ অটো ডিংকাৰটো লগাই দিছোঁ। বাকী মই আপোনালোকক ডিচিখন দেখুৱাই আছোঁ ৰ'ব। এইখন মই ডিচিখন দেখুৱাই দিছোঁ আপোনালোকক। এয়া ওপৰখিনি নাই দিয়া, অহা নাই মানে স্ক্ৰীনশ্বট মাৰি স্ক্ৰীন ৰেকৰ্ড কৰি দিছোঁ। এইখনত গৈছিলে মোৰ 500 পিচ। অল টোটেল ইয়াত মাল গৈছিলে 841 কেজি 450 গ্ৰাম। এভাৰেজ ৱেট এইখনত গৈছে 1 কেজি 680 গ্ৰামকৈ। নেক্সট আৰু এখন গাড়ীত গৈছিলে, অল টোটেল 3খন গাড়ীত গৈছে। ইমান এইখন 36 নম্বৰ দিনা উঠিছে আৰু এইখন দিছে 36 নম্বৰ দিনা উঠিছে। এই দুখন গাড়ীত এখনত গ'ল 500 আৰু এইখনত গৈছে 550, আৰু এইখনত গৈছে আপোনাৰ 909 কেজি 45 গ্ৰাম, মানে 450 গ্ৰাম। এইখনত এভাৰেজ ৱেটটো মাৰিলে 1.65। আৰু লাষ্ট এইখন যোৱাকালি 37 নম্বৰ দিনা, মানে এইখন দিছে 37 নম্বৰ দিনা ৰাতিপুৱা নিছে 103 পিচ থাকি গৈছিলে। তাৰে এইখনতে 169 কেজি 550 গ্ৰাম গ'ল যেনিবা অল টোটেল ৱেট। বাকী আপোনাৰ এইখনত এভাৰেজ ৱেট গৈছে 1 কেজি 650 গ্ৰাম, 1 কেজি 650 গ্ৰাম, 1 কেজি 680 গ্ৰাম। অল টোটেল এইখিনি আপোনাৰ এভাৰেজ মাৰিলে 1 কেজি 665 গ্ৰামকৈ পৰিছে মানে। বাকী এইবাৰ ৱেটটো এইটো কাৰণেই নাহিলে আৰু ডাঠ হৈ গ'ল যে। ত' বাকী এইটো বেটছতে যে মোৰ ইমান বডি ৱেট কম গৈছে, নেক্সট বেটছত কমাই দিবলৈ কৈছোঁ। বাকী ফাৰ্ম চফা কৰা হৈ গ'ল মোৰ, নেক্সট বেটছত পোৱালি ল'ব লাগিব জল্দি। বাকী ভিডিঅ' মই পিছত আপোনালোকক দেখুৱাই দিম বাৰু। এতিয়া ইমানতে সামৰিছোঁ আৰু।